দে মই চিআরডি ফোন কর স্যার আপনার সিগনেচার লাগে হ্যালো হ্যালো অঁ হয় নেকি অঁ অঁ গৈ আছোঁ ঠিক আছে আমি ওলালোঁ অভিজিৎ দয়া বলাচোন এতিয়া কেছ ওলাইছে বলা ফোন কোনে কৰিছিলে স্যার মই তুমি কৈছিল এইফালে মোক তুমি ফোন লগাইছিলা এইটো কেতিয়া হ'ল বাৰু স্যার আমি রাতিপুৱা চাই ঠিক আছে তুমি যোৱাচোন দয়া তুমি ইয়াৰ ৰিপৰ্ট বনোৱা আৰু মোক পটককৈ দিয়াচোন যোৱা চোৱা অভিজিৎ তুমি ৰিপৰ্ট বনাবা বলাচোন আহা ওচৰৰ পৰা আহাচোন তুমি লিখা স্যার এটা তো রাত্রি 12টা মানত হয়ে গেছে হয় তুমি ৰিপৰ্টটো মোক ভালকৈ দিবাচোন কেনেকুৱা হৈছে ছোৱালী হয় ন অঁ কেনেকুৱা হৈছে তুমি লিখিছ না অভিজিৎ তুমি চব লিখা আৰু চব মোক ডিটেইলছ মোক লাগে গম পাইছ নাই অঁ ঠিক আছে লিখা তাৰপিছত দয়া উঠা তুমি যে ইয়াক পষ্টমৰ্টম কাৰণে পঠাই দিয়া আৰু মোক তুৰন্ত ৰিপৰ্ট দিয়া ঠিক আছে মোক অফিচত লগ কৰা ব'লা অভিজিৎ তাহলে यार পোস্টমর্টম রিপোর্ট হৈ গ'ল ন দয়া তুমি এইটো ৰিপৰ্ট পঢ়িলানে স্যার অলপ পঢ়িলো পঢ়াচোন বৰ আচৰিত ধৰণৰ স্যার ইয়ার তো ধর্ষণ করা এতিয়াতো যে মই বুজি পোৱা নাই ইমান সৰু ছোৱালীক কোনে ৰেপ কৰিলে আৰু ৰিপৰ্টৰ মতেতো ইয়াত এজনৰ ৰেপ নহয় ইয়াততো 4-5জনে ৰেপ কৰিছে দয়া আমি সেইটো জেগাত আৰু এবাৰ যাব লাগিব ইমান সৰু ছোৱালী 10 বছৰ হৈছে তাৰ লগতে নাই কেনেকৈ হ'ব পাৰে দয়া তুমি গাড়ী লোৱাচোন অভিজিৎ তুমি একদম ভালকৈ এতিয়া ৰিপৰ্ট বনাবা বলাচোন কিবা এটা কিবা পাম যাৰ জৰিয়তে আমি সিহঁতক ধৰিব পাৰিম বলাচোন বলা কিবা পাম কিবাটো পাম যাৰ জৰিয়তে আমি সিহঁতক ধৰিব পাৰিম চাওঁচোন কিবাটো পামেই অভিজিৎ দয়া তোমালোক চোৱাচোন চাৰিওফালে চোৱা কিবা না কিবাটো পাম যিয়ে পোৱা ভালকৈ লৈ লোৱাচোন চব এইবোৰ ৰিচাৰ্চ কৰি চাম নহয় চোৱা এইফালে চোৱা চবতে চোৱাচোন কিবাটো পাম সেইফালে চবতে চোৱা কিবা না কিবাটো পামেই স্যার ইয়াত আছে কি আছে দে এটা ভেসলেট চাওঁ এই ব্ৰেচলেট মোৰ মতে এহঁতৰে হয় এইটো তুমি ৰাখা ভালকৈ ৰিচাৰ্চ কৰিম ক'ৰ হয় কোনে পিন্ধিছে ক'ৰ পৰা বস্তুটো আহিছে আৰু কোনে লৈছে সেইবোৰ মোক ৰিপৰ্ট ভাল দিবা ঠিক আছে আৰু বিচৰা আৰু কিবা কিবি কৰিব স্যার কি হয় অভিজিৎ এখানে
এইটো ক'ত পেলাব এইটো মোৰ মতে ল'ৰাবিলাকৰে হয় এইটো তুমি ভালকৈ ৰাখা আৰু চোৱা আপোনাক কিবা না কিবা আছে এইবিলাকৰ জৰিয়তে আমি সিহঁতক ধৰিব পাৰিম গম পাইছো নাই অঁ ভালকৈ চা আৰু কিবা পাম ভালকৈ চোৱাচোন দয়া অঁ যিমান পাৰোঁ সিমানে আমাৰ কাৰণে কাফি আছে গম পাইছে নাই তাৰ পৰা আমি গম পাই যাম যে কোন হয় কোনে হত্যা কৰিছে কোন হয় এই ধৰ্ষণকাৰী আমি এতিয়া ওলাম মোক যে দয়া শুনিছা বিশু অতি সোনকালে মোক যিমান পৰাপক্ষে সোনকালে মোক ৰিপৰ্ট দিয়া এইবোৰত মানে লেট নকৰোঁ লেবত দিলা নহয় চব লেবত দিলা পটককৈ মোক ৰিজাল্ট লাগে জাষ্ট ৰিজাল্ট লাগে মই ছোৱালীটোৰ ভেচলেটৰ কেছ ধৰিছিলোঁ মই কোন দোকান পৰা লৈছোঁ এইটো কেছটো গম পাইছোঁ ছাৰ কেছৰ ৰিপৰ্ট ছাৰ লেবৰ পৰা ৰিপৰ্ট আহি গ'ল আহিল গুড ভেৰি গুড দয়া কোৱা ৰিপৰ্ট কি পালা ছাৰ ধৰ্ষণ তিনিজন কৰিছে ছোৱালী ধৰ্ষণ তিনিজনে কৰিছে মানে ধৰ্ষণ কৰি মাৰি পেলাইছে হয় নাই ডিঙি চেপি মাৰিছে আৰু তুমি বেচলেটত দিছোঁ ৰিপৰ্ট হ'ল নাই ৰিপৰ্ট ছাৰ ভেচলেটৰ কেছটো মই গম পাওঁ অভিজিত তোমাক যে দিছিলোঁ বেচলেটৰ লিষ্টটো মানে ডিটেইলছ লগত দিছিলোঁ না ডিটেইলছ ছাৰ এয়া ৰিপৰ্ট আহিলা অভিজিত কেছটো গম পোৱা গ'লনে ছাৰ কোন দোকান পৰা আনিছে এইটো মই কেছটো গম পাওঁ হয় নেকি ঠিক আছে দয়া অভিজিত ব'লাচোন ব'লা কাক কিমান গৰম হৈছে চাওঁ ব'লা দয়া ব'লাচোন ব'লা অভিজিত দোকানটো সেইটো হয় নাই বাৰু সেইটো ছাৰ হয় ছাৰ সেইটো হয় নেকি হয় ইয়াৰ পৰাই বেছি লোৱা হৈছিল অঁ ৰিপৰ্ট ঠিক আছে নহয় ব'লা আজি ইহঁতক দোকান এইটো হয়নে হয় ছাৰ ঠিক আছে ছাৰ নমস্কাৰ ভাইটি তোমাৰ এইটো বেচলেট তোমাৰ দোকানৰ হয় নচোৱাচোন চাই লোৱা ভালকৈ হয় এইটো কোনে ৰৈছিল কেতিয়া ৰৈছিল তাৰ নামটো কি আমাক ৰিপৰ্ট লাগে ফটককৈ আমি চাৰ্টিফাই আহিছোঁ গতিকে ফটককৈ ইয়াৰ আমাৰ ৰিপৰ্টটো দিয়া চোৱাৰ পটককৈ আমাক দিয়া তুমি ফটককৈ লিষ্টটো চাই মোক দিয়াচোন কোনে লৈছিল ৰ'ব ছাৰ হয় ছাৰ ইয়াৰ পৰা বেচলেট লৈছোঁ নামটো কোৱাচোন কোনে লৈছিল বেচলেট লাচিত লাচিত নেকি চাওঁ লাচিত ন ইয়াৰ ফটো আছে নেকি ছাৰ নাই নাই চিচিটিভিটো অন আছে নেকি বেয়া ছাৰ বেয়া আছে বেয়া হয় দেখাবি নাই আমাক ফটো লাগে ছাৰ দেখাম ঠিক আছে বলা কাৰোবাক সুধিম কোনে চিনি পায় নে নাই এই দাদাজন চিনি পাব নেকি দাদাজন অঁ থাকে দাদা ৰ'বচোন দাদা আপুনি চিনি পায় নেকি নাপায় ঠিক আছে বাৰু ধন্যবাদ দাদা ৰ'বচোন আপুনি ইয়াত ক'ৰবাত দেখিছে নেকি অঁ দেখিছোঁ এইটো বন্ধু এইটো ঘৰটো নেকি এইটো অঁ ঠিক আছে অভিজিত দে আহা অঁ ভালকৈ দিব দেই ইয়াতে আছে অভিজিত মোক এৰি দি মই একো নাই কৰা এৰি দি ই পলাই গ'ল ইয়াৰ পৰা চব ওলাই লওঁ ব'লা আহা আহা এৰি দে oi ya de va bahaya kobine hindi ko natin kobine কোনে জানো saan ka naman kobine জানো kobine kono se কৈছোঁ kobine kono se hindi kono sungal ko লাচিতা হাজাৰ ঘৰত মাৰ খাই আছে তাৰ সিহঁতক তাতে পাব daya abajit bola
कैसा jadi itu bang bola বহা শুয়ে তো অফিসত মই ইয়াতে চাইছো বহা বহা আৰু বৰা ইয়াতে মই চাবা বৰা ইয়াতে কিমান তেজ গৰম আছে মই ঠাণ্ডা কৰি দিয়া বহুত পালি আছে হ্যাঁ বহুত লাজ লাগে না কাম কৰিবলে লাজ লাগে আৰু এই এটা লাজ লাগে উঠা অভিজিত উঠা যা উঠা সবাক ফাঁসি হ'ব তহঁতৰ গম পাইছ তহঁতি যিটো কাম কৰিছ নহয় ফাঁসি হ'ব ডাইৰেক্ট ফাঁসি হ'ব তহঁতৰ স্যার আমি না করো তহঁতৰ কাৰণে আমি আমাৰ সমাজৰ উচিত নহয় হা